স্বতঃস্ফূৰ্তভাৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ 123 সংখ্যক মন কী বাত অনুষ্ঠান শুনিছে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰতি মাহৰ শেষৰ ৰবিবাৰে দিনৰ 11 বজাত এনেধৰণে মন কী বাত সম্বোধন কৰে আৰু আজিও আমি দেখিছোঁ যে আজি আমি BTRৰ ক্ৰীড়া বা খেল জগতখনকো আজি তেখেতৰ সম্বোধনত আজি তেখেতে অন্তৰ্ভুক্ত কৰিছে গতিকে আমি আজি BTRতে প্ৰগ্ৰাম কৰি আছোঁ গতিকে সেইকাৰণে আজি আমাৰো মনটো ভাল লাগিছে BTRৰ যিটো ক্ৰীড়া আন্তঃগাঁথনি আৰু ডেকা যুৱশক্তিৰ মাজত খেলৰ প্ৰতি যিটো জাগৰূকতা বাঢ়িছে আৰু খেলৰ প্ৰতি যিটো ৰুচি বাঢ়িছে আৰু খেলৰ জৰিয়তে এটা কেৰিয়াৰ গঢ়াৰ যি যুৱক যুৱতীসকলে সপোন দেখিছে এই গোটেই কথাখিনিক ধুনীয়াকৈ সমাহিত কৰিছে অন্যান্য বিভিন্ন দিশ তেখেতে আজি আমাৰ সন্মুখত উপস্থাপন কৰিছে প্ৰতিবাৰে প্ৰধানমন্ত্ৰীৰ মন কী বাতত আমি তেখেতৰ শ্ৰীমুখৰ পৰা এনেকুৱা নতুন নতুন বিষয় নতুন নতুন ইনিচিয়েটিভ নতুন নতুন মানে যিটো সৃষ্টিশীলৰ যিটোবিলাক কাম কাজ সেইবিলাক আমি দেখিবলৈ বা শুনিবলৈ পাওঁ আমিও উৎসাহিত হওঁ আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি আজি BTRৰ পৰাই আজি আন্তৰিকতাৰে ধন্যবাদ দিছোঁ তেখেতে BTRৰ বিষয়টো আজি বিশেষভাৱে খেলৰ বিষয়টো উল্লেখ কৰাৰ কাৰণে চাওক আমি বহুত কথা বাৰে বাৰে কৈ থাকি লাভ নাই জুলাই মাহটো সাংগঠনিক পৰ্ব প্ৰতিটো বুথত আমাৰ কাৰ্যকৰ্তাই বুথে বুথে যাব আমাৰ শক্তি সামৰ্থ্য ক'ত কেনেকুৱা কি আছে তাৰ গোটেই এটা যি কয় এষ্টিমেশ্যন বুলি যে কোৱা হয় তাৰ অনুমান লগাব আৰু তাত কেনেকুৱা ধৰণে আমি শক্তিশালী হৈ আছোঁ তৃণমূল পৰ্যায়ত গোটেই তথ্য প্ৰতিবেদন আমাক দিব আগষ্ট মাহৰ প্ৰথম সপ্তাহত আৰু আগষ্ট মাহত আমাৰ সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি আমাৰ দলৰ যি কৰ্ণধাৰ সমিতি আছে সেই সমিতিয়ে চূড়ান্ত সিদ্ধান্ত ল'ব আজিৰ দিনত ভাৰতীয় জনতা পাৰ্টীয়ে আকৌ কৈছোঁ যে আমি 40টা সমষ্টিতেই সাংগঠনিক কাম কাজ চলাই লৈ যোৱাৰ কাৰণে আমি সিদ্ধান্ত লোৱাই নহয় আমি কাম কাজ চলাই আছোঁ ৰাজনৈতিকভাৱে 40টাত খেলোঁ নে 38টাত খেলোঁ সেইটো সিদ্ধান্তত আমি এটা নীতি ঠিক কৰিছিলোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়া য'ত খেলিব তাত আমি প্ৰাৰ্থী নিদিওঁ কিন্তু তেওঁলোকে দুটা জাগাত যদি প্ৰাৰ্থী খেলিব খোজে প্ৰাৰ্থিত্ব হ'ব খোজে দুটা জাগাত কিন্তু আমি নিদিওঁ এৰি এটা জাগাতে এৰি দিম প্ৰমোদ বড়ো ডাঙৰীয়াক এটা জাগাত আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক এটা জাগাত এৰি দিম এই ধৰণৰ এটা সিদ্ধান্ত আছিল কিন্তু ৰাজনৈতিক পৰিস্থিতি পৰিৱেশ আগষ্ট মাহৰ আৰম্ভণিতেহে আমি এটা চূড়ান্ত সিদ্ধান্ত ল'ম এটা নতুন শব্দ আমি এইখিনি শুনিয়ে আছোঁ যুঁজ এখন হ'ব যুঁজ এখন হ'ব এতিয়া কি যুঁজ হয় ক'ত যুঁজ হয় BTRতো যদি যুঁজ এখন হ'ম বুলি কয় গৌৰৱ গগৈ ডাঙৰীয়াই আমিতো ভালেই পাম কংগ্ৰেছ BTRত যুঁজিব আহিলে যদি সঁচাকৈ যুঁজিব আহে পিছত যদি আকৌ ভোট বেংকৰ ৰাজনীতিত সিদ্ধহস্ত কংগ্ৰেছে এটা অঞ্চলত দিব এটা অঞ্চলক যদি বাদ পেলায় তেতিয়া কিন্তু নহ'ব 40টাত দিম বুলি কৈছে আমি খুব আশাৰে বাট চাই আছোঁ 40টা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰক নাই মই শুনিছোঁ তেখেতৰ ষ্টেটমেণ্ট হাগ্ৰামা মহিলাৰে কৈছে আমি 1 নম্বৰ হ'ম BJP 2 নম্বৰ হ'ব আপোনাৰ আগতে কৈছিলে আপুনি BJPটো ক'ব খোজা নাই BJP 2 নম্বৰ হ'ব বুলি কৈছে হাগ্ৰামা মহিলাৰীয়ে মই এতিয়া ভাবিছোঁ BJP 1 নম্বৰ হ'ব হাগ্ৰামা মহিলাৰী 2 নম্বৰ হয় নে 3 নম্বৰ হ'ব নাজানো কিন্তু BJP 1 নম্বৰ হোৱাৰ কাৰণে আমি মানে যদিও 1 নম্বৰ হ'ম কিন্তু BTCৰ যি 35 লক্ষবাসীৰ জনতাৰ যি আৱেগ অনুভূতি তাক পুৰা সম্পূৰ্ণ হৃদয় আৰু মগজুত লৈ সন্মান সহকাৰে আমি BTRত নিৰ্বাচনত অৱতীৰ্ণ হ'ম কাকতি তেওঁ যোৱাবাৰ আহোঁতে আৰু ইয়াৰ আগতেও বিভিন্ন ধৰণে তেখেতে মানে অলপ আমাৰ পৰা সহায় বিচাৰি আছিলে মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে তেখেতক 1 লাখ টকা এটা দিছে সাহাৰ্য আৰু তেখেতে এখন আমাক যোৱাবাৰ আহোঁতে আজি এমাহমান আগত আহোঁতে ৰিক্সা এখনৰ কথা কৈছিলে গতিকে আমি ৰিক্সাখন আনিলোঁ কিছুদিন আগতে কিন্তু মই ক'লোঁ যে মই এবাৰ তেওঁক মাতি একবাৰ দিম আৰু আজি আনুষ্ঠানিকভাৱে এই ৰিক্সাখন আজি তেখেতক দিছোঁ যাতে জীৱন জীৱিকা তেওঁ চলাই লৈ যাব পাৰে এজন বিশেষভাৱে সক্ষম ব্যক্তি গতিকে এই বিশেষভাৱে সক্ষম ব্যক্তিজনৰ জীৱনত অকণমান হ'লেও আশাৰ মানে পোহৰ বিলোৱাৰ বাবে আমি চেষ্টা এটা সামান্য চেষ্টা কৰিছোঁ গতিকে মই তেখেতক
শুভেচ্ছা দিছোঁ, অভিনন্দন জনাইছোঁ। এজন দিব্যাংগ ব্যক্তিয়েও সমাজত সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ আছে আৰু এই অধিকাৰখিনি আমাৰ নিচিনা সমাজখনে যদি আমি তেখেতসকলক দিব পাৰোঁ তেতিয়াহ'লে তেওঁলোকৰ মনত সাহসো বাঢ়ে আৰু তেওঁলোকেও এটা আত্মসন্তুষ্টি লাভ কৰে।